এতিয়া আপুনি চশমা খুলি দিব পাৰে। পান পান কি পান খায় আপুনি? জৰ্দা পান। গাড়ী হিলি গৈছে কিন্তু। Hello everyone, আজি আমি যাবলৈ আহিছো স্কুলৰ পৰা বগামাটিলৈ পিকনিক। ষ্টাফ আহিছে, ষ্টাফৰ ফেমিলিও আছে ইয়াতে। চাই থাকিব। নাচি আহি বগামাটি পিকনিক স্পট পাওঁ আৰু আজি বগামাটিত মানুহেই মানুহ বাপৰে আহিয়ে আছে আৰু নতুন নতুন গাড়ী কিবাকে আমি জাগাখিনি পালো এতিয়া বস্তুবোৰ নমাই আছো ফাইনেলি আমাৰ সেটিং অলপ আৰম্ভ হৈছে এতিয়া আমি ব্ৰেকফাষ্টৰ যোগাৰ কৰিম ফাইনেলি আমি ব্ৰেকফাষ্ট কৰিলো আহি ইয়াতে কি খালে বাইদেউ মধুৰিআম খালো কণী এটা খালো ব্ৰেড খালো এতিয়া আমাৰ মালিক ছাৰে আনি জলপান তামোল দিছে এইটো মেইন আমাৰ এইটো নহলে নচলে জেলি শেষ কৰি দিলে খাই খাই ছাৰ হাই কৈ দিবা পিয়াজে ধৰিছে কাৰণে সানগ্লাছ লগাই পিয়াজ কাটিছে চাওক ইমান বুদ্ধিয়ক মানুহ পাব আৰু ক'ৰবাত এইফালে ধনিয়া বাচি আছে এটা বাচিছে এটাই দিছে আৰু সেইফালে মমতাজ বাইদেউ চাই আছে আপুনি চাব আহিছে কাম নকৰে আৰু ইয়াত আলু কাটিব লৈছো আমাৰ হিৰোটো অকণমান দেখাই দিয়া বাবু চাওঁ এইফালে হাই কৈ দিয়ে এইফালে বাবু চাওঁ চবতকে বেছি পিয়াজ আইচক্ৰীম নোখোৱা ন তুমি গুড বয় নে তুমি চবতকে বোলে বেছি পিয়াজ মই বেছি কাটিছো এইটো যে এনেকে দি লয় তাৰমানে এতিয়া পিয়াজ কাটিলে যিটো ৰস ওলাব ৰসটো আমাৰ চকুৰ ফালে নাগে ইয়াতে টানি দিব বৈজ্ঞানিক কাৰণ নে অন্ধবিশ্বাস নহয় এইটো মানে বৈজ্ঞানিক বুলি ক'ব নোৱাৰো কিন্তু মানে মনৰ বিশ্বাস নেকি নহয় হেৰি হয় আপুনি এইটো দি চাব চকুত যায় নেকি এইটো মানে কাৰোবাৰ যদি পিয়াজে চকুত ধৰে পিয়াজ কাটিলে এনেকে লৈ ল'ব এনেকে নতুন টিপছ এটা আপুনিও লৈ লওক কটাৰী আগটোত লৈ লওক এফালে এনেকে কাটি লৈ লওক এয়া এতিয়া
ধুনীয়াকৈ মাছখিনি ভাজি লৈ আহিছিলে। কালি ৰাতিপুৱা সময় নহ'বতো। মোৰ শেষ বেয়া অৱস্থা। লাগিছে। জ্বৰ উঠিছে নেকি? কি ৰান্ধিছে বাইদেউ এয়া? ক'ত মুৰ্গী নাই দেখোন। এয়া মাংস দি আছে, লোকেল মুৰ্গী। এয়া মুৰ্গী হওঁ হওঁ অৱস্থা আৰু আমাৰ এতিয়া। হাঁহৰ পুৰা তেল উঠি গৈছে। অলপ চাই আহোঁ বগামাটি। কেনেকুৱা ওচৰ পাজৰে বগামাটি। বগামাটি পিকনিক স্পটত ইয়াতে মেলা হৈ আছে এইবিলাক। আমি ইয়াতে এনেকৈ মেলাত ঘূৰি আছোঁ। কেনেকৈ দিছে? 70 যোৰা। 10 টকা যোৰা আনাৰস। আপোনাৰ তাত কিমান? হা কিমান দাম? 60 টাকা লাষ্ট, ওপৰতো নাই তলতো নাই। 60 টকা দুটা। ডাইৰেক্ট মানুহে মানুহ আৰু এনেকৈ স্কুলৰ ল'ৰা ছোৱালীও আহিছে। ঘূৰা ৰাইড কৰিব নেকি? হা? কিমান লয়? 80? 50? কিমান ঘূৰা? নে এনেই ফটো উঠিবলৈ? थोड़ा घुमाएगा হা? थोड़ा घुमाएगा थोड़ा घुमाएगा? कितना घुमाएगा? दो 1 किलोमीटर होगा। আমি কেইখনমান এনেকৈ ফটোকে উঠিলোঁ, ঘোঁৰাত নুঠিলোঁ আৰু সৰু বাচ্ছাকেইটাক এবাৰ উঠাই দিলোঁ বাৰু। এনেকৈ ৰ'দ গৈ আনন্দও ল'ব পাৰিব ইয়াতে, খুব ভাল লাগিব। আমি কিন্তু নুঠিলোঁ বাৰু। বাইদেউ ফূৰ্তি কৰা কি এনেকৈ প'জ দি আছে? মোক নামাৰিব, নিজক মাৰক, বাইদেউক মাৰক। বেয়া লাগে। আমি অলপ নৌকা ভ্ৰমণ কৰিব আহিলোঁ। এমাম দিয়া নৌকা। ইমান ৰ'দ, একদম ছাল পৰি দিছে ন বাইদেউ। নীলাক্ষী বা, সংগীতা বা, মাইনা হাই কৈ দিয়া। পঞ্চাছ টকাত এনেকৈ আপোনালোকে ফুৰিব পাৰিব। গাই প্ৰতি 50 টকাকৈ লৈছে আমাৰ। পুৰা ভাল। এটা টোপোলা 20 টকা।
বনাইছিলোঁ সেইকাৰণে ভাললৈকে বেছি খাব মন নাই কি দেখাই দিব দিছে হয় নেকি আমাৰ হাঁহ বনোৱা ৰান্ধনীগৰাকী এইগৰাকী থেংক ইউ খাওক খাওক হাঁহৰ মাংস ভাল হৈছে বঢ়িয়া চামহৰ পিছত কোনে কিমান খায় হাঁহৰ মাংসটো খুব ধুনীয়া হৈছে মই মই বনাইছোঁ মুৰ্গী খোৱাই নাই হাঁহৰটোৱে থেংক ইউ খাব নালাগিছে কিন্তু দুজনে তো এতিয়া তালি টোপোলা সামৰিলোঁ আৰু আমি খাই বৈ উঠি বাইদেউ ভাগৰ লাগিছে খুব ভাগৰ লাগিছে ন তো ফাইনেলি আমাৰ পিকনিক আজি খোৱা লোৱা চব শেষ এতিয়া গ্ৰুপ ফটো এখন উঠিম উঠি আমি বগামাটি এৰি ঘৰলৈকে যাম পাছত অকণমান ডান্স চান্স হ'ব ইয়াতে এতিয়া আমাৰ পিকনিকৰ আমি উপস্থিত হৈছোঁ লাষ্ট মমেণ্ট অফ দ্য পিকনিক আপোনালোকে হাঁহি মুখে तुषार कपूर की आवाज में